নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আপোনালোক চাগে ভালে আছে নহয় জানো? মই নৱনীতাই আজি অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া শুকান কেৰাহীত কলপাতত কচু জুই দি কেনেকৈ জুতি লগাই খাব পাৰি সেইটো মই দেখুৱাম। প্ৰথমতে মই কচুখিনি সৰু সৰুকৈ কাটি ৰ'দত অকণমান পানীটো মাৰি লৈছিলোঁ। তাৰপিছত এয়া নিমখ, 2 ফুটামান নহৰু, তাৰপিছত খাৰ, কাৰোবাৰ যদি কলা খাৰ আছে সেইটো দিব পাৰে, কলৰ খাৰ, আৰু মই চদা খাৰ ব্যৱহাৰ কৰিছোঁ। এইখিনি লৈ মই এতিয়া খুব ধুনীয়াকৈ খানি লৈ এইটো কলপাতত মেৰিয়াই ল'ম। কলপাতৰ 2টা মূৰ মাৰি দিছোঁ যাতে কচুখিনি বাহিৰলৈ ওলাই যাব নোৱাৰে। এনেদৰে মই মেৰিয়াই লৈ তলত আকৌ এখন কলপাত দি আকৌ মেৰিয়াই ল'ব লাগিব। যদি এইটো পাতল হৈ যায় সোনকালে জ্বলি যাব পাৰে। বহুতৰে হয়তো ঘৰত খেৰ নাথাকে আৰু তেওঁলোকে যদি খাব বিচাৰে কুকাৰত, কিছুমানে টিফিন ব্যৱহাৰ কৰিও হুইচেল দি কিনে এইটো খায়। তাতকৈ যদি এনেকৈ খায় খুব এটা ধুনীয়া লাগে খাই। কেনেকুৱা লাগে আপোনালোকে খাই চাবচোন এবাৰ। মই এনেদৰে কৰিছোঁ। এনেদৰে মই এতিয়া মেৰিয়াই লৈ 2টা মূৰ খুব টানকৈ গাঁঠি দিম যাতে কচুখিনি তাৰ পৰা ওলাই যাব নোৱাৰে। আৰু যিটো ভাপটো ওলাই গ'লে কচুখিনি সিজাত সহজ হৈ নপৰে। তো মই এইখিনি 2টা মূৰ মাৰি দিম এতিয়া। কিছুমানে হয়তো কচু ঠুৰিবোৰ কুকাৰত দি তাৰপিছত আপোনাৰ ভাজিও খায়। আপোনালোকে যদি এনেকৈ কৰে কেনেকুৱা এটা টেষ্ট পাব খাই চাবচোন এবাৰ। এতিয়া মই এইখিনি শুকান কেৰাহীত খুব কম জুইত এইখিনি মই এতিয়া সিজিব দিম আৰু সঘনাই লৰাই থাকিব লাগিব, নহ'লে জ্বলি যাব পাৰে। বেছি সময় নালাগে, 15 মিনিটমানত হৈ যায়। মই ঢাকনিখন মাৰি দিলোঁ আৰু জুইটো অকণমান কমকৈ ল'লোঁ। এনেকৈ মই 15 মিনিটমান ওলটাই থাকিব লাগিব, তেতিয়া কচুখিনি সোনকালে সিজিব। এনেদৰে দেখা গৈছে আৰু এইখিনি চাগে সিজিছে। মই এতিয়া খুলি ল'ম। এয়া খুলিলোঁ আৰু কিমান ধুনীয়া এটা গোন্ধ ওলাইছে কলপাতৰ। আপোনালোকৰ ঘৰত যদি নেমু থাকে তাত অকণমান চেপি দিব, খাবলৈ আকৌ সোৱাদযুক্ত হ'ব। আৰু মই এটুকুৰা সুমথিৰা টেঙা লৈছিলোঁ। এইটো মই এতিয়া সানি ল'ম, সানি লৈ খাম আৰু আপোনালোকে এবাৰ ঘৰত কৰি চাব। কেনেকুৱা পায় জনাব কমেণ্ট বক্সত। থেংক ইউ।